এটি সুস্থ শৰীৰতহে বাস কৰে এটি সুস্থ মনে। সেয়েহে খবৰ নৰ্থ ইষ্টে লৈ আহিছে আপোনালোকলৈ এটি নতুন শিতান, যি শিতানত আমি আপোনালোকলৈ লৈ আহিম স্বাস্থ্যৰ লগত জড়িত সকলো প্ৰশ্নৰ উত্তৰ। আপুনি বাৰু জানেনে, আপুনি পুৱাই উঠি যদি ভাত খায় তেনেহ'লে আপোনাৰ বাবে হ'ব পাৰে ক্ষতিকাৰক। তেন্তে হ'লে কি খালে হৈ থাকিব পাৰে স্বাস্থ্যকৰ? সেই প্ৰশ্নৰ উত্তৰ আমাৰ শিতানত আপোনালোকে পাব। আপুনি বাৰু আপোনাৰ ব্যস্ততাৰ বাবে যাব নোৱাৰে নেকি জিমলৈ? তেনেহ'লে ঘৰতে বহি কিদৰে জিমৰ ব্যৱস্থা কৰিব? সেয়া প্ৰশ্নৰ উত্তৰো আমি আনিম আমাৰ শিতানত আপোনালোকৰ ওচৰলৈ। আৰু আমাৰ সৈতে থাকিব ফিটনেছ এনথুজিয়াষ্ট ডক্টৰ প্ৰিয়ংকা দেৱী। গতিকে স্বাস্থ্যৰ লগত জড়িত সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ চাবলৈ নাপাহৰিব আমাৰ নতুন শিতান ষ্টে ফিট, কেৱল খবৰ নৰ্থ ইষ্টত। নমস্কাৰ, খবৰ নৰ্থ ইষ্টৰ দৰ্শকসকলক স্বাগতম। আজি আমি আপোনালোকৰ লৈ আহিছোঁ এটা নতুন শিতান, যি শিতানত আমি আপোনালোকৰ লগত বিভিন্ন ধৰণৰ স্বাস্থ্যজড়িত কথা পাতিম আৰু আমাৰ লগত থাকিব এগৰাকী বিশেষ অতিথি। আমাৰ লগত থাকিব চিকিৎসক, মডেল আৰু ফিটনেছ এনথুজিয়াষ্ট ডক্টৰ প্ৰিয়ংকা দেৱী। প্ৰিয়ংকা বা আপোনাক আমি স্বাগতম জনাইছোঁ খবৰ নৰ্থ ইষ্টলৈ। আমাৰ লগত থাকিব প্ৰিয়ংকা বা। চ' প্ৰিয়ংকা বা, প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আজিকালি বহুত বেছি মানুহ ব্যস্ত থাকে, বিভিন্ন সময়ত মোবাইল, কম্পিউটাৰ, যান্ত্ৰিকতাৰ মাজত আচলতে পাৰ কৰে, কিন্তু ফিট হৈ থাকিব আচলতে চবেই বিচাৰে। আমাৰ দৰ্শকসকলেও চবেই মানি ল'ব যে সকলোৱে আচলতে জানে যে ফিট হৈ থকাটো জৰুৰী, বিভিন্ন বেমাৰৰ পৰা হাত সাৰিব পাৰি। কিন্তু কেতিয়াবা ফিট হৈ থাকিবলৈ মন গ'লেও কোনোবা হয়তো জীৱনে যাব পৰা নাই, সময় মিলাব পৰা নাই, গতিকে কিনো কৰিব এক্সাৰচাইজ, সেইটো ৱাদিন নাপায়। গতিকে তেওঁলোকক আপুনি কি উপদেশ দিব? ফাৰ্ষ্টলি প্ৰীতি, থেংক ইউ মোক খবৰ নৰ্থ ইষ্টৰ পৰিয়ালত ইনক্লুড কৰাৰ কাৰণে। আপুনি যোনটো কথা কৈছে সেইটো হয়, চবেই ফিট হ'বলৈ কৈছে, কিন্তু সময় নাথাকে বা মোৰে কেতিয়াবা সময় নাথাকে। কিন্তু কথাটো এইটো যে আমাৰ যোনটো কয় বডি ইজ টেম্পল, ঠিক আছে? চ' এই নিজৰ বডিটো আমি ফিট ৰাখিবলৈ দিনটোত আধা ঘণ্টা বা এঘণ্টাটো আমি নিজৰ কাৰণে সময়টো উলিয়াব লাগিব দেই। এইটো ৰাতিপুৱাও হ'ব পাৰে বা পিছবেলাও হ'ব পাৰে। আৰু এইটো কথা নহয় যে ফিট হ'বলৈ কি কয় জিমলৈ আহিব লাগিব দেই। ঘৰতো কিছুমান এক্সাৰচাইজ কৰিব পাৰি। ডাম্বল নাই যদি ফাইন, ৱাটাৰ বটল বা তেনেকুৱা কিবা কিতাপ, হেভি কিতাপ, আমি তেনেকুৱা ইউজ কৰি পেলাই বহুত এক্সাৰচাইজ কৰিব পাৰোঁ, ঠিক আছে? প্ৰথম কথা ডেডিকেশ্যনটো লাগে ফিটনেছৰ। আৰু মোৰ আচলতে ক'বলৈ গ'লে কমকৈ সময় হ'লেও প্ৰত্যেক দিনাই সেই সময়টো ৰেগুলাৰলি, যেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত আমি দেখোঁ যে এক্সামৰ সময়ত বেছি পঢ়িলে বেছি প্ৰেছাৰ পৰে আৰু হয়তো মুখস্থ নহ'ব পাৰে। গতিকে মাহঁতে আগতে কোৱা আছিলে যে সদায় পঢ়িব হয়। মে বি জিমৰ কাৰণেও বা বডি ফিট থকাৰ কাৰণেও সেইটোৱে নহয়। আৰু কথা হয়, সেইটো হয়। কথাটো এইটো যে নহয়, এটা এক্সাৰচাইজ কৰি এৰাতিৰ ভিতৰতে মানুহ ক্ষীণাই নাযায়। সেইটোৰ কাৰণে সময় লাগিব, ডেডিকেশ্যন লাগিব, কণ্টিনিউৱাছ চেল্ফ মটিভেশ্যন লাগিব। কোনোবাই মটিভেট কৰি দিব পাৰিব, ঠিক আছে? কিন্তু এই মটিভেশ্যনটো নিজৰ ফালৰ পৰা যেতিয়ালৈকে নাহে তেতিয়ালৈকে কিন্তু সেই ট্ৰেকত নাযায়। মই আজি ছেগমেণ্টত কিছুমান এক্সাৰচাইজ দেখুৱাম, যোনকেইটা আমি মোৰ ফেভৰেট 3টা এপছৰ এক্সাৰচাইজ, যোনকেইটা মই মোৰ ৰুটিনত সদায় ৰাখোঁৱেই। আৰু ঘৰত যদি আপোনালোকে জিমলৈ যদি আহিব পৰা নাই, তেতিয়াহ'লে ঘৰতে কেনেকৈ কৰিব পাৰে মই সেইটো দেখুৱাই দিম। আৰু প্লাছ আৰু এটা বস্তু, সদায় মোৰ নিজৰে পাৰ্চনেলি প্ৰব্লেম হৈছিলে যে ইনিচিয়েলি মই যেতিয়া জিমিং ষ্টাৰ্ট কৰিছিলোঁ, তো কনফিউজন এটা হৈছিলে যে ষ্ট্ৰেচিং প্ৰথমতে কৰোঁ নে ৱাৰ্ম আপ প্ৰথমতে কৰোঁ, কোনটো কিমান দেৰি কেনেকৈ কৰোঁ। চ' সেই মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই এইটো কথাটো বুজাই দিব খুজিছোঁ যে প্ৰথমতে আমি ৱাৰ্ম আপ কৰিব লাগে। অ'কে, ৱাৰ্ম আপ কৰিলেতো আপোনাৰ 10 মিনিটছৰ ৱাকিং হ'ব পাৰে বা শ্ল' ৰানিং হ'ব পাৰে, ঠিক আছে? আপোনাৰ চাইক্লিং, শ্ল' চাইক্লিং হ'ব পাৰে, ঠিক আছে? কথাটো এইটো কি যে আমাৰ একচুৱেলি মেইনলি যোনখিনি ৰাতিপুৱা কৰে এক্সাৰচাইজ, বডিটো আমাৰ অলৰেডি লেথাৰ্জিক হৈ থাকে, খোৱাৰ পৰা উঠি যাওঁ, ঠিক আছে? চ' ব্লাড চাৰ্কুলেশ্যন বঢ়াবলৈ আমি প্ৰথমতে ৱাৰ্ম আপ কৰিব লাগে। ৱাৰ্ম আপ নকৰাকৈ যদি আমি এক্সাৰচাইজ কৰোঁ তেতিয়াহ'লে হয়তো ইঞ্জুৰি হোৱাৰ চান্সেছ থাকে। আফটাৰ দেন আমি কৰিব লাগে ষ্ট্ৰেচিংছ বা জইণ্ট মবিলাইজেশ্যন যোনখিনি কৰোঁ। চ' সেইবোৰ আমি পিছৰ ছেগমেণ্টত ভালকৈ দেখুৱাম। আৰু আজি আমি আচলতে ঘৰতে কৰিব পৰা কিছুমান এক্সাৰচাইজ। ফাৰ্ষ্ট এক্সাৰচাইজ যোনটো মোৰ মষ্ট ফেভৰেট এক্সাৰচাইজ হৈছে এইটো ডাম্বল চিট আপ।
সো হেতুৰ কাৰণে মই 2.5 kg ডাম্বল এটা লৈছোঁ ইন কেছ যদি ঘৰত জিম যাবলৈ সময় নাই ঘৰত যদি কৰিবলৈ কৈছে তেতিয়াহ'লে ৱাটাৰ বটল এতে নিজৰ কনভিনিয়েঞ্চৰ একৰ্ডিং সৰু ডাঙৰ তেনেকৈ মেনেজ কৰি পেলাই ল'ব পাৰে সো ইয়াত মই এতিয়া জাষ্ট আপোনালোকক দেখুৱাবলৈ ডাম্বলটো ইউজ কৰিম ঠিক আছে সো এইটো এক্সাৰচাইজ 3টা ছেট কৰিম 20-20 ৰিপিটেশ্যন সো ফাৰ্ষ্টলি চিধাকৈ এনেকৈ কৰি পেলাই ভৰিকেইটা ফিক্স কৰিব লাগিব হিলটো ফিক্স আফটাৰ ডেট হাতটো এনেকৈ ৰাখি লাহেকৈ এনেকৈ অলপ আগতে মই যোনটো আপোনাক এক্সাৰচাইজ ডাম্বলেৰে দেখুৱাইছোঁ সেইটো আপোনালোকে ঘৰত পানী বটল বা কিতাপ ইউজ কৰি পেলাইও কৰিব পাৰে তো কেনেকৈ কৰে মই দেখুৱাইছোঁ এইটো কৰিলে আপোনাৰ এক্সাৰচাইজৰ প্ৰত্যেকটো ষ্টেপতে কোনটো জেগাত উশাহ ল'ব লাগে কোনটো জেগাত এৰিব লাগে সেইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সাৰচাইজৰ মতে তেতিয়াহে প্ৰপাৰলি এক্সাৰচাইজটো কৰা হয় এতিয়া বৰ্তমান দেখুওৱা এক্সাৰচাইজটো আপোনাৰ আপাৰ এপছৰ কাৰণে হয় আপাৰ এপছৰ এইটো যদি ভালকৈ কৰা হয় আপোনাৰ যদি ছিক্স পেক্সৰ কোনোবা খুব বেছি এন্থুচিয়াষ্টিক যাৰ ছিক্স পেক্স লাগে ওপৰৰ পেক্সকেইটা আপোনাৰ এইটো এক্সাৰচাইজেৰে ওলাব পাৰে এক্সাৰচাইজ নম্বৰ 2 ক্ৰাঞ্চেছ উইথ লেগছ অন এ বেঞ্চ এইটো মই ইয়াত জিমত যিহেতু আছোঁ চ' সেইকাৰণে মই এইখন বেঞ্চ ইউজ কৰিম আৰু যদি ইন কেছ জিম নাযায় প্ৰব্লেম নাই ঘৰত আপোনালোকে ইয়াৰ জেগাত বিচনা বা চোফা বা চকী যি আছে সেইটো ইউজ কৰিব পাৰে চ' আহক চাওঁচোন কেনেকৈ কৰে এক্সাৰচাইজটো ফাৰ্ষ্টলি এইটো পশ্চাৰ লাগিব ভৰিটো ইমানটো ইয়ালৈকে বেঞ্চত ৰাখিব নেক্সট হিলটোৱেদি এই বুঢ়াটোৱেদি এইটো ফিক্স ৰাখিব দেই নহ'লে ভৰি লৰচৰ হৈ যাব পাৰে আৰু এইটো জোৰতে উঠিব লাগে আৰু এটা ইম্পৰ্টেণ্ট কথা এই এক্সাৰচাইজটো কৰাৰ সময়ত হাতটো কেতিয়াও এনেকৈ কৰি পেলাই ওপৰলৈ উঠিব নালাগে এনেকৈ বা যদি এনেকৈ উঠিবলৈ দিগদাৰ পাইছে হাতটো এনেকৈ কৰি পেলাই উঠিব লাগে এনেকৈ কৰিলে কি হয় লাষ্টত যেতিয়া আমি নোৱাৰা হৈ যাওঁ এইটোৱেদি আমি হাতেৰে মূৰৰ এইখিনি জোৰ দি দিব পাৰোঁ চ' এইটোৰ কাৰণে আমাৰ এইখিনি চি স্পাইন থাকে চাৰ্ভাইকেল স্পাইন চ' ইয়াৰ ইঞ্জুৰি হ'ব পাৰে চ' সেইটো কাৰণে এক্সাৰচাইজটো কেতিয়াও ক্ৰাঞ্চেছ মাৰিলেও অকল এইটোৱে নহয় যিকোনো টাইপৰ ক্ৰাঞ্চ মাৰিলেও কেতিয়াও হাতটো এনেকৈ কৰি পেলাই নুঠিব এক্সাৰচাইজ নম্বৰ 3 হৈছে প্লেংক প্লেংকটো আপোনাৰ অকল এপছৰে নহয় এইটো ক'ৰ বডি ষ্ট্ৰেংথ ইনক্ৰিজ কৰা এক্সাৰচাইজ হয় এইটো আপোনাৰ পেট প্লাছ আপোনাৰ বেক ভৰি চব গোটেইকেইটাৰ ওপৰত ইফেক্টিভ এক্সাৰচাইজ হয় চ' আহকচোন চাওঁ কেনেকৈ কৰোঁ ফাৰ্ষ্টলি এলবো বেণ্ড কৰি পেলাই দেখিছেনে মোৰ গোটেই বডিটো ষ্ট্ৰেইট আছে ভৰিকেইটা লগোৱা আছে পিছফালে এনেকৈ কৰি পেলাই আগফালে যিমান দেৰি পাৰে যিমান ছেকেণ্ডছ পাৰে হোল্ড কৰিব লাগে আৰু এইটো কৰাৰ সময়ত এটা চাব যে এইটো যাতে এনেকৈ গুচি নাযায় দেই বহুতে আমি ভুল কৰোঁ হয়তো এনেকৈ গুচি যায় কিছুমানে এনেকৈ কৰি পেলাই কৰে এইটো ৰং হয়
সদায় আমাৰ যোনটো বডি হয় তো সদায় ষ্ট্ৰেইট হ'ব লাগে আৰু মূৰটোৱেদি আগফালে চাই থাকিব লাগে হয়তো প্ৰথমতে 1-2 ছেকেণ্ডছৰ কাৰণে বা 5 ছেকেণ্ডছৰ মানুহ হোল্ড কৰিব নোৱাৰে চ' সেইটো কৰিলে আপোনাৰ এইটো নহয় যে কি কয় এৰি দিম বা মই জাষ্ট 5 ছেকেণ্ডছে কৰিব পাৰিছোঁ চ' সেইটো কাৰণে মই এই এক্সাৰচাইজটো নকৰোঁ এইটো এক্সাৰচাইজ একচুৱেলি যিমান আপোনালোকে কৰিব সিমান লাহে লাহে আপোনালোকে হোল্ড কৰিব পাৰিব আৰু ট্ৰাষ্ট মি এই এক্সাৰচাইজটো বহুত ইফেক্টিভ হয় পেটৰ যোনটো আমাৰ একদম ফ্লেট বেলি এই এক্সাৰচাইজটোৱেদি যদি ৰেগুলাৰলি আপোনালোকে এটলিষ্ট 1 মিনিট বা 2 মিনিট তেনেকৈ যদি হোল্ড কৰিব পাৰে এক্সাৰচাইজটোদি ফ্লেট যোনটো আপোনালোকৰ ড্ৰিমি যোনটো এপছ সেইটো এটেইন কৰিব পাৰিব এইখিনিতে মই আপোনালোকক এটা স্পেচিয়েল টিপ দিবলৈ কৈছোঁ যোনটোক আমি কওঁ টিপ অফ দি ডে চ' এই টিপটো হৈছে যে এটা কনফিউজন থাকে ৰাতিপুৱা উঠি পেলাইনো আমি কি খাব লাগে চ' আমি কি হয় যেতিয়া ৰাতিপুৱা উঠোঁ অভাৰনাইট ফাষ্টিঙত থাকে আমাৰ মেটাবলিজম একদম শ্ল' হৈ থাকে ঠিক আছে বন্ধ হৈ থাকে চ' ডেট নিডছ এ কিক ষ্টাৰ্ট চ' এই কিক ষ্টাৰ্টটো আমি এথাল ভাত বা তেনেকুৱা একচুৱেলি আমি যোনটো অসমীয়া আমি ভাত খাই খুব ভাল পাওঁ চ' ৰাতিপুৱাই লগে লগে ভাত খাই দিব নালাগে চ' কি তেনেকুৱা মেটাবলিজম কিক ষ্টাৰ্ট কৰা বস্তু আছে প্ৰথম হৈছে আপোনাৰ অ'টমিল ঠিক আছে ছেকেণ্ডলি হৈছে ব্লেক কফি থাৰ্ডলি হৈছে আপোনাৰ এগছ ফ'ৰ্থলি হৈছে আপোনাৰ টি তাৰপিছত আপোনাৰ য়োগাৰ্ট যদি খাইছে গ্ৰীক য়োগাৰ্ট আমাৰ ইয়াত অসমততো সেইবোৰ নাই কিন্তু মই পাৰ্চনেলি যি প্ৰিফাৰ কৰোঁ গ্ৰীণ টি কাৰণ কি হয় গ্ৰীণ টি এণ্টি অক্সিডেণ্টেৰে একদম ভৰপূৰ হয় এইটো আৰু প্লাছ আপোনাৰ হাইড্ৰেটো কৰি দিয়ে প্লাছ মেটাবলিজমো একদম কিক ষ্টাৰ্ট কৰি দিয়ে চ' মই পাৰ্চনেলি গ্ৰীণ টি খাওঁ মই যে আপোনাক এতিয়া ৰাতিপুৱা ভাত খাবলৈ মানা কৰিছোঁ কিহৰ কাৰণে খাবলৈ মানা কৰিছোঁ সেইটো আমি আমাৰ আহা ছেগমেণ্টছত ভালকৈ ডিছকাছ কৰিম আৰু এনেকৈ আমি উইকলি ওৱান্স আমাৰ এনেকুৱা ইণ্টাৰেষ্টিং এক্সাৰচাইজেছ হেল্থ টিপছ আমি ইয়াতে ডিছকাছ কৰিম আৰু যদি কাৰোবাৰ কিবা স্পেচিয়েলি কিবা এটা বস্তুৰ ওপৰত জানিব মন গৈছে বা কিবা এক্সাৰচাইজৰ ওপৰত জানিব মন গৈছে আপোনালোকে কাইণ্ডলি তলত কমেণ্ট কৰিব এণ্ড প্লিজ ডু ছাবস্ক্ৰাইব খবৰ নৰ্থ ইষ্ট থেংক ইউ